नमस्कार बंधुসকল वेलकम टू माय चैनल और এটা নতুন ভিডিওলৈ স্বাগতম জানাইছো। আজিৰ ভিডিওটোত মই PM কিষাণ যিসকলে নেকি নতুনকৈ এপ্লাই কৰিছিলে তেওঁলোকৰ ভেৰিফাই হৈ PM কিস্তি মানে 9টা কিস্তি বৰ্তমানলৈকে যোনে প্ৰথমে এপ্লাই কৰিছিলে সিহঁতে পাইছে। সিহঁতৰ বিপৰীতে যিসকলে নেকি এই বছৰ 2021ত নতুন এপ্লাই কৰিছিলে আৰু ডকুমেন্ট ভেৰিফাই কৰাইছিলে মণ্ডল অফিচত গৈ বা সাৰ্কেল অফিচত গৈ তেওঁলোকৰ प्रथम किस्तिটো আহিছে কেনেদৰে চেক কৰিব তাৰ বিষয়ে জানাম। ভিডিওটো আৰম্ভ কৰাৰ আগত আপোনালোকক অনুৰোধ জনাইছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ইনফৰমেশন আগলৈকে পাই থাকে। আহক ভিডিওটো আৰম্ভ কৰো। প্ৰথমে আপুনি মোবাইলত ইয়াত দেখা পাব ক্ৰোম ব্ৰাউজাৰ। মই ক্ৰোম ব্ৰাউজাৰটো ক্লিক কৰিছো। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইন্টাৰফেস এটা আহিব। ইয়াত আপুনি লিখিব লাগিব ইয়াত আসলে pmkishan.gov.in ক্লিক কৰিব। ক্লিক সন্মুখত আৰু এটা ইন্টাৰফেস খোল খাব। মই আপোনালোকক এই সাইটটো ডেস্কটপ মোড কৰি দেখাই আছো। তো ডেস্কটপ মোড কৰিলে এনেধৰণে দেখা যাব। মই আপোনালোকক দেখাই আছো এনেধৰণে। তো ইয়াত আপোনালোকে দেখা পাব অফিচিয়েল সাইট হয় PM কিষাণ। আপোনাৰ সন্মুখত আৰু এটা মই আপোনালোকক দেখাই দিছো এনেধৰণৰ এটা ইন্টাৰফেস দেখা পাব। এনেধৰণৰ পেজ এটা ওপেন হ'ব। মই আপোনালোকক জনাই দি ইয়াত দেখা থ্ৰী ডটত ক্লিক কৰি ডেস্কটপ মোডটো অন কৰি ল'ব। মই যেহেতু ইয়াত অন কৰি লৈছো তাৰ কাৰণে এনেধৰণে দেখাই আছে। আপোনালোকে এনেধৰণে অন কৰি ল'ব। তাৰ পিছত আপুনি ইয়াত দেখা পাব মই আপোনালোকক জুম কৰি দেখাই আছো। এনেধৰণে ইন্টাৰফেস হোৱাৰ পিছত আপোনালোকে ইয়াত দেখা পাব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন। এতিয়া বৰ্তমান নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন হৈ আছে। আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহলে ইয়াত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব পাৰিব। তাৰ পিছত যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিছিলে কিন্তু আপোনাৰ ৰেকৰ্ড কি আছে সেইটো জানিবলৈ হলে আপোনালোকে ইয়াত বেনিফিচিয়াৰী ষ্টেটাছত ক্লিক কৰিব। যেহেতু মই ইয়াৰ বিষয়ে জনাম আজি গতিকে ইয়াত ক্লিক কৰি ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত আৰু এটা নতুন পেজ খোল খাব দেখা পাব। আপোনালোকে মই আপোনাক দেখাই আছো এনেধৰণে এটা ইন্টাৰফেস খোল খাব। দেখা পাব আধাৰ নম্বৰ একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ। যদি আপোনালোকে ইয়াত আধাৰ নম্বৰ দিব বিচাৰে দিব পাৰে আৰু একাউণ্ট নম্বৰ হলে একাউণ্ট নম্বৰ দিব পাৰে আৰু মোবাইল নম্বৰ হলে মোবাইল নম্বৰটো দিব পাৰে। আৰু এটা জনাই দিও আপোনালোকে এপ্লাই কৰাৰ সময়ত যোনটো একাউণ্ট নম্বৰ দিছিলে সেইটোৱে ইয়াত লিখিব আৰু একাউণ্ট নম্বৰ সেইটোৱে দিব, আধাৰ নম্বৰ সেইটোৱে দিব আৰু মোবাইল নম্বৰ সেইটোৱে দিব যেটো নেকি আপোনালোকে এপ্লাই কৰোতে দিছিলে। তো গতিকে মই ইয়াত এপ্লাই আধাৰটো দি দিও। মই একাউণ্ট নম্বৰটো ফিল কৰিলো। ফিল কৰাৰ লগে লগে আপোনাৰ সন্মুখত যদি ৰেজিষ্টাৰ আছে হৈছে যদি আপোনাৰ সন্মুখত দেখা পাব। মই আপোনালোকক দেখাই আছো এইটো আহি গ'ল চাব পাৰে। এইটো যেহেতু পুৰণা হৈ আছিল তাৰ কাৰণে ইয়াত দেখাই আছে। আপোনালোকক মই দেখাই আছো ইয়াত দেখা পাব সকলো তথ্য ইয়াত কিমান ইনষ্টলমেন্ট পাইছে তাৰ বিষয়ে ইয়াত দিয়া আছে চাব পাৰে। কেতিয়া পাইছে এতিয়ালৈকে 9টা ইনষ্টলমেন্ট পোৱা গৈছে ইয়াত। তো আপোনালোকৰ যদি হৈছে তেতিয়াহলে এনেধৰণে দেখা পাব আৰু যদি হোৱা নাই একলগে আপোনালোকে 12,000 টকা পাব বুলি চৰকাৰে ঘোষণা কৰিছে। তো আপোনালোকে এনেধৰণে চেক কৰিব পাৰে হয়তো আধাৰ কাৰ্ড নহলে একাউণ্ট নম্বৰ নহলে মোবাইল নম্বৰ। মই যেহেতু একাউণ্ট নম্বৰ দি কৰিছো তাৰ কাৰণে এনেধৰণে আহিছে। আপোনালোকৰ যদি অসুবিধা হয় কিবা একাউণ্ট নম্বৰ দি কৰিব হৈ যাব। আধাৰ নম্বৰত নহলেও কিন্তু একাউণ্ট নম্বৰত হৈ যায়। গতিকে আপোনালোকে যদি চেক কৰিব বিচাৰে তেতিয়া একাউণ্ট নম্বৰ দি যোনটো একাউণ্ট নম্বৰ দিছিলে সেইটো একাউণ্ট নম্বৰ দি আপোনালোকে চেক কৰিব পাৰে। তো আজিৰ বাবে ভিডিওটো ইমানেই। ভিডিওটো কেনে লাগিল জনাব আৰু যদি চেনেলটো নতুন ভিজিট কৰি আছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব। থ্যাংক ইউ। থ্যাংকস ফৰ ওয়াচিং মাই ভিডিও।